এভৰিৱান কি খবৰ আপোনালোকৰ মাইনা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে বৰ্তমান আমিও ভালে আছোঁ আৰু মই আজি বনাবলৈ লৈছোঁ পুৰৈ শাক এয়া পুৰৈ শাক চিনি পাইছেনে সকলোৱে পুৰৈ শাকটো খালে বহুতে ভাল বহুত ঔষধি গুণৰ কাম কৰে আৰু এই শাকটোত বহুতো ভিটামিন আছে আৰু ঠাৰিটো যে ৰঙা মই ঠাৰিটো ছিঙি অনা নাই এয়া ঘৰৰে হয় আৰু ঠাৰিখিনি নাই লোৱা পাতখিনি লৈছোঁ ঠাৰিবিলাক বনালে মানে সবজিখন ৰঙচুৱা হৈ যায় বহুত ৰঙচুৱা হৈ যায় দেখিবলৈ অকমান বেলেগ টাইপৰ হৈ যায় আৰু মই ধুনীয়াকৈ কাটি ললোঁ শাকখিনি অলপ কোমল জাতীয় শাকখিনি আৰু খাইও বহুত ভাল লাগে তেলেতীয়া হয় আৰু আলু কাটি ললোঁ পিয়াজ কাটি ললোঁ আৰু এতিয়া মই এয়া আলু দুটা কাটি লৈছোঁ সৰু সৰু এতিয়া কেৰাহীখন পাতি ললোঁ কেৰাহীখন পাতি তেল দিলোঁ আৰু জিৰা গুটি কেইটামান দিছোঁ পিয়াজ সৰু সৰু সাইজৰ তিনিটা কাটি লৈছোঁ পিয়াজ অকমান বেছিকৈ হ'লে ভাল আৰু জলকীয়া এটা এনেকৈ মাজেদি ফালি দি দিছোঁ আৰু শুনক অকমান খুৱাম বুলি ভাবিছোঁ কিয়নো কি শাক নেখায় যদিও এই শাকবিলাক ভাল যিহেতু সাৰ নিদিয়া এনি টাইম আমিবিলাকে সাৰ দিয়া বস্তুৱে খাই থাকোঁ দেখোন বজাৰৰ পৰা আৰু যিহেতু সাৰ নিদিয়া বস্তুটোনো ল'ৰা ছোৱালীক খুৱাব পাৰিলেতো বহুতেই ভাল আৰু সেয়েহে বুলি খুৱাম বুলি ভাবিছোঁ কিন্তু জ্বলাটো বিশেষ নাই দিয়া আৰু অকলপ পিয়াজহে সৰহকৈ দিছোঁ আৰু নহৰু চহৰু নিদিম চাগে ইয়াৰ এটা গোন্ধ আহে মই কিন্তু গোন্ধ পাওঁ আৰু এতিয়া মই ভাজি ললোঁ ইয়াতে অকমান নিমখ দি দিম শাকত আকৌ নিমখটো একেবাৰে হিচাপত দিব লাগে নতুবা শাকটো মানে কমি গ'লে নিমখটো চোকা হৈ যায় সেইটো কাৰণে হিচাপত দিব লাগিব আৰু অকমান হালধি দিলোঁ আৰু তাতে মই অকণমান কি দিম জানেনে অকণমান গোন্ধটো কাটি দিবৰ কাৰণে সবজি মছলা দি দিছোঁ পুৰৈ শাকৰ এটা গোন্ধ আছে আমি পুৰৈ শাক বুলি কওঁ আপোনালোকে এই শাকটো কি বুলি কয় এয়া মোৰ ভজা হৈ গৈছে দেখিছেনে আৰু ইয়াৰ এটা তেলেতীয়া নিচিনা হৈছে লেহেতি শাক যে লেহেতি শাক ভাজিলে যেনেকুৱা হয় তেনেকুৱা এই শাকটো একেবাৰে তেলেতীয়া হৈ যায় আৰু মোৰ এয়া ভজা অলপ অলপ হৈছে আৰু আকৌ অকমান ঢাক মাৰি দিওঁ আৰু এয়া ঢাকনাখন খুলিলোঁ অলপ অলপ দেখিছেনে নিজে তেলেতীয়া হৈ অকণমান পানী ওলোৱা নিচিনা হৈছে আৰু মই থৈ দিছিলোঁ দিনতে মানে অলপ সৰু সৰু মাছ ভালকৈ পুৰা কাৰাকৈ ভজা নাই নেমু দি মানে অলপ চৰচৰীয়া কৰি থোৱা আগতে অলপ ভাজি থৈছিলোঁ সৰু মাছ আৰু পুৰৈ শাকত মাছ দি খাই বহুত ভাল লাগে আৰু সেয়েহে মই এতিয়া মাছখিনি ইয়াত দি দিলোঁ আৰু মাছে শাকখন বহুত ধুনীয়া টেষ্ট উঠাই দিব আৰু মাছকেইটা গোটেইকেইটা দি দিলোঁ আৰু মানুহজনে সৰু মাছ খাই বহুতেই ভাল পায় মই ভাল ইমান এটা নাপাওঁ কিন্তু মই বচাটো বৰ টান পাওঁ বহুত দেৰি লাগে বাচিবলৈ আৰু সৰু মাছ হ'লে ঘৰত মায়ে বাচি দিয়ে কিন্তু ডাঙৰ মাছ বচাত চোকা বাৰু দেই সৰু মাছ বচাত ইমান ভাল নহয় ডাঙৰ মাছবিলাক বাকলি গুচাবলৈ ভাল সৰু মাছবিলাক মানে পিটিকি থকাটো বৰ দিগদাৰী হয় আৰু মাছ দি দিয়াৰ পিছতে মই অকণমান পানী দি দিলোঁ আৰু পানী দিয়াৰ পিছত মই আকৌ অকণমান ভালদৰে উতলিবলৈ দিম আৰু মই মাছ নিদিয়াকৈ অকণমান কোণলৈ কাঢ়ি থলোঁ সি মাছ দিলে খাব নোৱাৰিব সৰু সৰু ভুজিয়া মাছ এইবিলাক কাঁইটটো ঢেৰ ওলাব পাৰে আৰু সেয়েহে ভয় লাগে মোৰ তাক খুৱাবলৈ কাঁইট আৰু এয়া হৈছেগৈ আৰু বিশেষ দেৰি নকৰোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু পুৰৈ শাক খাই আপোনালোকে কেনে পাৰে সেইটো জনাব কিন্তু মই একেবাৰে চিম্পুলকৈ বনাইছোঁ কিন্তু শাকখিনি আজি দেখুৱালোঁ মানে কিয় জানেনে এই শাকখিনি মানে আজিকালি একেবাৰে লুকাই গৈছে মানে এইবিলাক বস্তু আজিকালি চব মানে কবি বেঙেনা এইবিলাক চব সাৰুৱা বস্তু চবেই বজাৰৰ বস্তুৱে খায় বিশেষকৈ এই শাকবিলাক যে কোনেও কিছুমান আজিৰ যুগৰ মানুহে এইবিলাক বস্তু চিনিয়ে নাপাব মানে আৰু মোৰ ধুনীয়াকৈ ভাজিখন হৈ গৈছে গৰম গৰম ভাতৰ লগত খাবলৈ বহুতেই টেষ্টি হ'ব আৰু মোৰ ভাজি হৈ গ'ল এতিয়া মই গেছটো নুমুৱাই দিম আৰু এইফালে মই ভাতকেইটা বাঢ়ি ল'লোঁ গৰম গৰম শাক আৰু সৰু সৰু ভুজিয়া মাছ এক্সট্ৰাকৈ অকণমান ভালকৈ ভাজি থৈছিলোঁ সেয়া লৈছোঁ আৰু আজি ইমান বিশেষ নবনালোঁ অকল শাকৰ ভাজিয়ে খাওঁ বুলি ভাবিলোঁ কিয় জানেনে দালি হ'লে শাকৰ টেষ্টটো কমি যাব সেয়েহে বোলো অকল শাকেই গৰম গৰম ভাতৰ লগত গৰম গৰম শাকেই সানি খাম আৰু আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ইমানতে সামৰণি মাৰিলোঁ পুনৰ আকৌ অন্য এটি ভিডিঅ'লৈ লগ পাই আছোঁ।